আজি এটা নতুন সুস্বাদু ৰেচিপি এটা লৈ আহিছোঁ। বহুতেই টেষ্টি হয়। চিকেন নোহোৱাকৈ চিকেনৰ সোৱাদত চিকেন ফ্ৰাই লৈ আহিছোঁ। বহুতেই সহজ হয় বনাবলৈ, খাবলৈ যে বহুতেই টেষ্টি হৈছে। মই এই ৰেচিপিটো কেনেধৰণে বনালোঁ ব'লক দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে দুটা ডিম লৈছোঁ। মই দুটা ডিম লৈছোঁ, আপোনালোকে দুটা, তিনিটা, চাৰিটা দি ল'ব পাৰিব। এতিয়া ডিম দুটা এটা বাউলত ভাঙি লৈছোঁ। এতিয়া দুইটা ডিম এয়া ধুনীয়াকৈ ভাঙি লৈছোঁ। ভাঙাৰ পিছত এতিয়া ইয়াৰ লগতে হাফ চামুচ জলকীয়া গুড়ি দিছোঁ আৰু হাফ চামুচ দিছোঁ জালুকৰ গুড়ি। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখটো চাই ল'ব লাগিব। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। প্ৰথমতে ডিমৰ ঘোলটো মিক্স কৰা হৈ গৈছে। এটা বাতিত 2 চামুচমান জোখত এয়া ময়দা লৈছোঁ আৰু ইয়াতে সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। তাৰপিছতে আৰু এতিয়া এই ছাইডত এইখিনি 1 কাপমান ময়দা, 2 কাপমান জোখৰ হ'ব ময়দা লৈছোঁ। এইখিনি কোটিঙৰ কাৰণে লৈছোঁ। এতিয়া ময়দা বাতিত যিখিনি লৈছিলোঁ 2 চামুচ, সেইখিনি ভালদৰে পানী অকণমান দি মিক্স কৰি ল'ব লাগিব। এনেকুৱাকৈ বনাব লাগিব যাতে ইমান পাতলো নহয়, ইমান ডাঠো নহয়। এইটো কোট কৰিবলৈ, এইটো ডিপ কৰিবৰ কাৰণে এইটো ঘোলটো বনোৱা হৈছে। এতিয়া আস্তে আস্তে এনেকৈ মিক্স কৰি ভালদৰে মিহিকৈ স্মুথ এটা ঘোল বনাই ল'ব লাগিব। ময়দা ঘোলটো ধুনীয়াকৈ বনোৱা হৈ গৈছে, একদম পূৰা স্মুথ হৈছে। আৰু এইখিনি ছাইডত ৰাখি এতিয়া এইখিনি ময়দা যিখিনি কোটিঙৰ কাৰণে ৰাখিছিলোঁ, ইয়াতে এতিয়া জলকীয়া গুড়ি দিছোঁ, হাফ চামুচ দিছোঁ আৰু অৰেগেনো দিছোঁ হাফ চামুচ। আপোনালোকে অৰেগেনো নাথাকিলে কোনো অসুবিধা নাই, ইয়াতে মিট মছলা দিব পাৰিব বা গৰম মছলা। আৰু ইয়াত জালুকৰ গুড়ি দিছোঁ হাফ চামুচ। এতিয়া এইখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'ব লাগিব গোটেইখিনি ধুনীয়াকৈ। এতিয়া আমাৰ এইখিনি মিক্স কৰা হৈ গৈছে। গেছত আগতীয়াকৈ পেন এখন পাতি ইয়াতে ৰিফাইণ্ড অইল দিছোঁ 2 চামুচ। তেল গৰম হোৱাৰ পিছত এতিয়া ডিমৰ ঘোলটো এয়া ঢালি দিছোঁ। ডিমৰ অমলেট যেনেধৰণে বনায় তেনেধৰণেই বনাব পাৰি। এতিয়া তলৰ ছাইডটো 1 মিনিটমান সময় হোৱাৰ পিছত ওপৰৰ ছাইডটো লুটিয়াই দিব লাগিব। কেঁচা হৈ থাকিলে ভাগি যাব পাৰে। ডিমৰ তলৰ ছাইডটো হৈ গৈছে। এতিয়া লুটিয়াই দিছোঁ। ওপৰতো ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এতিয়া তলৰটো অকণমান ৰঙচুৱা হ'ব লাগিব। এতিয়া গেছৰ ওপৰতে মই এই পেনখনতেই এনেকৈ পিচ পিচ কৰি কাটি লৈছোঁ। এতিয়া গোটেই ডিমটো মই ধুনীয়াকৈ পিচ কৰি কাটি ল'ম সৰু সৰুকৈ। আপোনালোকে নমাই পেলাই হ'লেও কাটি ল'ব পাৰিব। এতিয়া ডিছ এখনত নমাই পেলাই অকণমান ঠাণ্ডা হ'বলৈ ৰাখি দিম। এতিয়া এনেকৈ গোটেইখিনি কাটা হৈ গৈছে। এতিয়া ডিমৰ পিচকেইটা এয়া ঠাণ্ডা হৈ গ'ল। এয়া সৰু সৰুকৈ পিচকৈ কাটি লৈছোঁ। এতিয়া এই ডিম এটা পিচ উঠাই লৈ পেলাই এই যে ঘোলটো গুলি থৈছিলোঁ ময়দাৰ ঘোলটো, এতিয়া ইয়াতে ডিপ কৰিম। এপিচ উঠাইছোঁ আৰু এনেধৰণে চামুচৰ সহায়তে এনেকৈ লুটিয়াই লুটিয়াই ডিপ কৰিছোঁ। কৰি লৈ পেলাই এতিয়া উঠাই লৈ পেলাই যিখিনি এক্সট্ৰা ঘোল থাকে সেইখিনি এনেকৈ টুকি ল'ব লাগিব। লৈ পেলাই এইখিনি যে গুড়িখিনি ৰাখিছিলোঁ তাতে কোট কৰিব লাগিব। এতিয়া ওপৰতে এনেদৰে ছটিয়াই ছটিয়াই মই প্ৰথমতে কোট কৰি লৈছোঁ। এনেদৰে হাতৰে এনেদৰে কৰিলে ধুনীয়াকৈ কোট হৈ যাব। এতিয়া এটা পিচ ৰেডি হৈ গৈছে। বেছি মোহাৰি থাকিব নালাগে, আস্তে আস্তে আলসুৱা হাতেৰে কৰিব লাগিব। এটা পিচ হৈ গৈছে। আৰু এটা পিচ এয়া লৈছোঁ। আকৌ এনেধৰণে আকৌ কোট কৰিছোঁ, ডিপ কৰিছোঁ ময়দা ঘোলখিনিত। ডিপ কৰি পেলাই আকৌ আগৰ দৰে এই যিখিনি গুড়ি আছে সেইখিনিৰ লগত আকৌ কোট কৰিব লাগিব। এনেদৰে টুকি লৈ পেলাই ময়দা গুড়িখিনিৰ লগত এয়া দি দিছোঁ আৰু হাতৰে এনেধৰণে ছটিয়াই ছটিয়াই দিছোঁ। বেছি মোহাৰি থাকিব নালাগে, নহ'লে ভাগি যাব পাৰে। এতিয়া আমাৰ দ্বিতীয় পিচটো ৰেডি হৈ গৈছে। মই গোটেইখিনি এনেধৰণে ৰেডি কৰি লওঁ। ডিমৰ পিচকেইটা ধুনীয়াকৈ কোট কৰা হৈ গৈছে। এয়া চাওক কি সুন্দৰকৈ কোট কৰা হৈ গৈছে। এইখিনি এতিয়া ফ্ৰাই কৰিব লাগে।
আগতীয়াকৈ কেৰাহী এখন পাতি ইয়াত ৰিফাইণ্ড অইল দিছোঁ আৰু তেলখিনি গৰম হৈ যোৱাৰ পিছত এপিচ ডিম ইয়াত দি দিছোঁ। তলৰ ছাইডটো অকণমান হোৱাৰ পিছত আৰু 1 মিনিটমান হোৱাৰ পিছত ইটো ছাইড লুটিয়াই দিব লাগিব। জুই ফ্লেমটো যে মিডিয়ামকৈ ৰাখিব লাগিব, নহ'লে পুৰি যাব পাৰে। এতিয়া তলৰ ছাইডটো হৈ গৈছে, এতিয়া মই লুটিয়াই দিছোঁ। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। ৰঙচুৱা বেছি কৰিব নালাগে, বেছি ৰঙচুৱা কৰিলে খাবলৈ ভাল নালাগিব। এতিয়া এইখন পিচ পূৰা ৰেডি হৈ গৈছে। এতিয়া ডিছ এখনত নমাই দিম। এতিয়া ৰেডি হৈ গ'ল। ডিছ এখনত মই নমাই দিছোঁ। নেক্সট আকৌ এনেধৰণে দি দিছোঁ। মই এইবাৰ 3 পিচমান একেলগতেই দি দিছোঁ। আপোনালোকৰ কেৰাহীটো যদি ডাঙৰ থাকে তেতিয়া সৰহকৈ দি ল'ব পাৰিব। মই 3 পিচ দিছোঁ। এইখিনি ভাজা হৈ গৈছে। এতিয়া এইখিনি নমাই দিম প্লেট এখনত। এইখিনি ৰঙচুৱা হৈ গৈছে। এইখিনি এতিয়া নমাই দিম। ডিমৰ পিচকেইটা গোটেইকেইটা ফ্ৰাই কৰা হৈ গৈছে। চাওক কি সুন্দৰ হৈছে দেখিবলৈ, চিকেনৰ দৰে হৈছে আৰু বহুতেই ক্ৰিস্পি হৈছে। এটা মই ভাঙি পেলাই দেখাই দিছোঁ, চাওক ভিতৰখনো কি সুন্দৰ হৈছে আৰু খাবলৈ যে বহুতেই টেষ্টি হৈছে। মই লগতে টমেটো চচ লৈছোঁ আৰু টেষ্ট কৰি চাইছোঁ, বহুত টেষ্টি হৈছে। আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। আলহী আহিলেও দিব পাৰিব, ঘৰতো বনাই খাব পাৰিব, দৰকাৰ পৰিলে ল'ৰা ছোৱালী টিফিনতো দিব পাৰিব। ঠিক আছে, আজিলৈ ইমানতে এণ্ড কৰোঁ ভিডিঅ'টো। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিব।